friends, Assam Fact Boy লৈ স্বাগতম মই গৌৰৱ আজি মোৰ এইটো ইউটিউবত প্ৰথম ভিডিঅ' আজি মই ডিসকাস কৰিবলৈ লোৱা টপিকটো হৈছে এটা গান ই এটা সাধাৰণ গান নহয় ই এটা অতি ডেঞ্জাৰাছ গান বুলি ক'লে ভুল নহব মিউজিক ইন্ডাষ্ট্ৰি ইতিহাসত এইটো এটা অতি অত্যন্ত বেয়া লগা গান এই গানটোৱে 100তকৈ অধিক লোকৰ মৃত্যুৰ কাৰণ হৈ পৰিছিল এই গানটো হৈছে গ্লুমি সানডে ইয়াৰ লেখক হৈছে ৰেছ'চৰিয়াছ তেখেতৰ জন্ম হৈছিল 3 নৱেম্বৰ 1889 বুৰাপেষ্টত তেখেত অত্যন্ত দুখীয়া পৰিয়ালত জন্মগ্ৰহণ কৰিছিল যাৰ বাবে তেখেতে জীৱনত বহুতো সংঘৰ্ষ কৰিব লগাত পৰিছিল তেখেতে গান অতি ভাল পাইছিল বাবে তেখেতে নিজৰ কেৰিয়াৰটো গানতে গঢ়াৰ সিদ্ধান্ত লৈছিল কিন্তু তেখেতে বহুকেইটা সংগীত গান ৰচনা কৰিছিল কিন্তু তথাপিও তেখেতে অতি ভাল সংগীতজ্ঞ হিচাপে স্বীকৃতি লাভ কৰাত ব্যৰ্থ হৈছিল তেখেতে এই সপোন লৈ পেৰিছলৈ আগমন কৰিছিল কিন্তু তাতো তেখেতে সেই সফলতা অৰ্জন কৰিব নাপালে তাত তেখেতে এগৰাকী মহিলাৰ সৈতে চিনাকি হৈ যাক তেওঁ প্ৰথম দৃষ্টিতে ভাল পাই পেলাইছিল পাছলৈ দুয়ো বন্ধুত্ব অতি গভীৰ হ'বলৈ ধৰে কিন্তু তেখেতৰ প্ৰেমিকাই তেখেতক সংগীতজ্ঞ হিচাপে বিচৰা নাছিল তেখেতৰ প্ৰেমিকাৰ কথা তেখেতে কাণ নকৰি তেখেতে নিজৰ সংগীততে নিজকে ব্যস্ত কৰি ৰাখিলে এই কাৰণে তেওঁ প্ৰেমিকাই তেখেতক এৰি আঁতৰি গ'ল এই দুখতে তেখেতে গ্লুমি সানডে গানটো লিখিছিল বুলি বহু লোকে কয় কিন্তু ইয়াতো বহু কেইজন ব্যক্তিয়ে উত্থাপন কৰে যে তেখেতৰ গ্লুমি সানডে গানটো শুনিহে যে তেওঁৰ প্ৰেমিকাই তেওঁৰ পৰা আঁতৰি গৈছিল এই গানটো অতি বিষাদপূৰ্ণ আছিল ইয়াৰ লিৰিক্সত তেখেতে ইমানে বিষাদপূৰ্ণ কৰি তুলিছিল যাতে বহু মানুহে শুনি এই গানটো শুনি ডিপ্ৰেছনত ভুগিছিল আৰু হতাশ হৈ অন্তিম পৰ্যায়ত আত্মহননৰ চেষ্টা কৰিছিল বহুকেইটা ক্ষেত্ৰত এনেকুৱা পোৱা গৈছে যে বহুকেইজনে গান শুনি বিল্ডিঙৰ ওপৰৰ পৰা হেডফোন পিন্ধিয়ে জাপ মাৰি আত্মহত্যা কৰিলে যেতিয়া মৃত্যুৰ সংখ্যা 100তকৈ বাঢ়ি যাব ধৰিলে তেতিয়া আমেৰিকা চৰকাৰে এই গানটোৰ ওপৰত প্ৰতিবন্ধ লগাই দিলে আৰু এই গানটো এটাও কপি কোনো কিনিব নোৱাৰা কৰি দিলে এই গানটো অত্যন্ত দুঃসাহসিকতাৰে বনোৱা গান আছিল আৰু অতি দুখ লগা আছিল অত্যন্ত মানুহ মৃত্যুৰ মুখত পৰাৰ বাবে ৰেছ'চৰিয়াছেও নিজকে সকলোৰে মৃত্যুৰ কাৰণ বুলি ভাবি আত্মহত্যা কৰিছিল তাৰ পিছত এই গানটোৱে কমাত 138 জন লোকৰ প্ৰাণ ল'বলৈ সক্ষম হৈছিল এই গানটো গানৰ ইতিহাসৰ আটাইতকৈ দুখ লগা আৰু ভয় লগা গানৰ ভিতৰত প্ৰথমটো